মিনিয়া আপোনালোকৰ চাগে ঘৰৰ খানা খাই খাই অলপ বৰ লাগে আৰু এতিয়া উপায়ো নাই ওলাই যাব নোৱাৰে আৰু ঘৰত থকাটোৱে সেফ ওলাই নোযোৱাটোৱে সেফ তো মই আজি আনিছো এটা ধুনীয়া ৰেচিপি আজি বনাম পাইনাপল এয়া পাইনাপল আৰু পাইনাপলটো কেঁচাই খাই এটো বহুত ভাল ফুইট হয় হেল্থৰ কাৰণে ভাল কেঁচাই খাব লাগে কিন্তু আজি অলপ তৰকা লগাই ষ্টাইল দি ধুনীয়াকৈ বনাম বাৰবিকিউ ষ্টাইল পাইনাপল গ্ৰিল কৰিম ঠিক আছে তো এইটো বনাম একচুয়ালি এতিয়া জুবিয়ে বনাই দেখাব জুবি ৰখি আছে ঠিক আছে তো তাই বনাব বলক গ্ৰিল পাইনাপল বনাবৰ কাৰণে এটা বাউলত আমি ফাৰ্ষ্টতে লম অলপমান মিঠাতেল 2-3 চামুচমান মিঠাতেল লম আৰু তাৰ পিছত আমি ইয়াত দিম ৰেড চিলি পাউডাৰ আপোনালোকৰ লগত যিমান পাইনাপল আছে তাৰ জোখেৰে বস্তুখিনি দিব ৰেড চিলি পাউডাৰ তাৰ পিছত আমি ইয়াত দিম জিৰা ধনিয়া গুড়া আৰু তাৰ পিছত দিম অলপমান গৰম মছলা মছলাখিনি আৰু যিমান লাগে আমি ইয়াত দিম তাৰ পিছত দিম নিমখ বগা নিমখ দিলো আৰু অলপমান ক'লা নিমখও আমি ছটিয়াই দিম তাৰ পিছত আমি এইখিনি মিক্স কৰি লম ভালকৈ মছলাখিনি আমি ভালকৈ মিক্স কৰি পেলাই এইখিনি আমি সাইডত অলপ টাইমৰ কাৰণে থৈ দিম আৰু ইয়াত আমি পাইনাপলখিনি সাইজত কাটি লৈছো তাত আমি এয়া দিছো জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু অলপমান পিসা জালুক গুটিখিনি ইয়াত দি পেলাই ভালকৈ মিক্স কৰি এইখিনি মিক্স কৰি পেলাই মানে এনেকৈ জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি সানি পেলাই আপোনালোকে আধা ঘণ্টামান মেৰিনেট কৰি থবও পাৰে নহলে খুব বেছি 5 মিনিটমান থলেও হ'ব বেছি দিকে থলে অলপ বেছি ভাল লাগে খাই তাৰ পিছত আকৌ আহিম এই মছলাখিনিলে আৰু ইয়াত আমি এতিয়া দিম টমেটো কেটচাপ অলপমান টমেটো কেটচাপ দিম বেছি নহয় কিয় নালাগে এইখিনি ভালদৰে মিক্স কৰি ললো তাৰ পিছত দিম এয়া দৈখিনি সব গুটেখিনি বস্তু আপোনালোকে নিজৰ জোখেৰে দিব দৈখিনি দিয়াৰ পিছত মিক্স কৰিম দেখি খুব ধুনীয়া লাগিছে ন বহুত ধুনীয়া লাগিছে মিক্স কৰিলো তাৰ পিছত আমি পাইনাপলখিনি জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি যিখিনি আমি থৈ দিছিলোঁ এইখিনি ইয়াত দি দিম দিয়াৰ পিছত এইখিনি আমি ভালকৈ যোনটো সস আমি প্ৰিপেয়াৰ কৰিলোঁ তাত সানি দিম ভালকৈ যাতে গোটেইখিনি পাইনাপলতে ইকুৱেলি সসটো লাগে এইখিনি মই সসখিনিৰ সৈতে ভালকৈ মিক্স কৰিলোঁ তাৰ পিছত আমি ইয়াত দিম চাট মছলা চাট মছলা দিছোঁ চাট মছলা আপোনালোকে এতিয়াও দিব পাৰে পিছত খাওঁতেতো দিবই যেতিয়া আমি খাম তেতিয়া খুব ভাল লাগে খাই চাট মছলা দিয়াৰ পিছত আমি মিক্স কৰিলোঁ এইখিনি মিক্স কৰাৰ পিছত আমি কভাৰ আপ কৰি পেলাই থৈ দিম মেৰিনেট কৰি মই সিলভাৰ ফয়েল দি মেৰিনেট কৰিছোঁ সিলভাৰ ফয়েল বা প্লাষ্টিক ৰেপ যিকোনো মেৰিনেট থৈ দিব পাৰে কভাৰ কৰি এইখিনি এনেকৈ কভাৰ কৰি পেলাই এটলিষ্ট 4-5 ঘণ্টামান মেৰিনেট কৰি থব লাগে আপোনালোকে ওভাৰনাইট থৈ দিব পাৰে হেতু বেছি ভাল আৰু আমি এতিয়া ৰাতিপুৱা 10টা বাজিছে 10টা বজাত আমি এইখিনি কৰিছোঁ আৰু তাৰ পিছত আমি আবেলি খাম আৰু এতিয়াৰ পৰা আমি মেৰিনেট কৰি থৈ দিম এইখিনি আমি মেৰিনেট কৰা হৈ গ'ল এতিয়া আবেলি 4টা বাজিছে আমি 10টাৰ পৰা থলো এইখিনি আমি এতিয়া গ্ৰিল কৰিম
আৰু গ্ৰিল কৰিবলৈ আমি এতিয়া দুভাগে আমি বেলেগ বেলেগকৈ কৰিম এভাগে আমি টাৱাত কৰিম আৰু এখিনি আমি অটিজিত কৰিম কাৰণ আপোনালোকে অটিজি নাথাকিলেও কৰিব পাৰে গ্ৰিলিং পেন থাকে আমাৰ গ্ৰিলিং পেন নাই আমি নৰ্মেল পেনতে কৰিম আৰু টাৱাত পেনত ইয়াখিনিৰ কাৰণে আমি এনেকৈ ষ্টিকত ভৰাই ল'ম এইখিনি আমি দিম ইয়াত অটিজিৰ কাৰণে ইয়াত আমি এনেকৈ দি দিম ট্ৰেখনত অকণমান বাচি যোৱা আমি ইয়াতে এনেকৈ ঢালি দিছোঁ টেষ্টটো আৰু ভাল হ'ব কাৰণে আৰু অটিজিত দিয়াখিনিত নিদিওঁ কাৰণেতো ইয়াত আৰু মানে বেয়া হৈ যাব লেতেৰা হৈ যাব প্লেটখন অটিজিটো আমি প্ৰিহিট কৰা আছে 200 ডিগ্ৰী চেলচিয়াছত এতিয়া আমি এইটো দিম আকৌ 200 ডিগ্ৰী চেলচিয়াছত 15 মিনিটৰ কাৰণে ইয়াত আমি পেনখনত অলপমান বাটাৰ গ্ৰীজ কৰি লৈছোঁ ইয়াতো অলপ লগাই লৈছোঁ চবফালে আৰু এইটো আমি এতিয়া পেনত দি দিম এডাল এফালে অলপ হোৱা নিচিনা লাগিছে কাৰণ আমি টাৰ্ণ কৰি দিছোঁ আমি এনেকৈ মাজে মাজে লুটিয়াই থাকিব লাগিব যাতে চব ফালে ইজিলি হয় অভাৰ গ্ৰিলো কৰিব নালাগে তো মাজে মাজে আমাৰ এইটো হৈ গ'ল পেনত গ্ৰিল কৰাটো আৰু আমাৰ অটিজিটো আমি চাউণ্ড শুনিছিলোঁ সেইটোও হৈ গ'ল আমি এতিয়া উলিয়াই ল'ম আমি অটিজিত দিয়াখিনিও ৰেডি হৈ গৈছে আমি ইয়াত কমকৈ দিছিলোঁ যিহেতু আমি অটিজিৰ জোখটো আমি ভালকৈ নাজানো কিন্তু দেখাত এইখিনিহে বেছি ভালকৈ হোৱা নিচিনা লাগিছে আৰু এইখিনিও আমি প্লেটখনত উলিয়াই ল'ম ভালকৈ দেখাত একদম চিকেন টাইপ লাগিছে দেই খাওঁতে এতিয়া কেনেকুৱা বা হয় টেষ্ট কৰা নাই আমি এতিয়ালৈকে এইখিনি এতিয়া পুৰা খাবৰ কাৰণে ৰেডি আমি লগত নেমু লৈ লৈছোঁ এক্সট্ৰা টেষ্টৰ কাৰণে অপশ্যনেল হয় কিছুমানে বনাওঁতেও দি লয় আমি পিছত দি ল'ম ইয়াত আৰু লগত লৈছোঁ অলপমান মৌ জোল ইয়াতো দি দিম তেনেকৈ এনেকৈ খাই আমি বহুত ভাল পাওঁ এটা জুবিয়াত টেষ্ট কৰি ক'ব কেনেকুৱা হৈছে টেষ্ট কৰি দিম আগতে চ' আমি এতিয়া টেষ্ট কৰিম ফাৰ্ষ্টে পাকে হৈছোঁ খা গোটেইটো খাই দিবি তাৰপিছত আধা খাব ধুনীয়া হৈছে দেখোন হয় অতিজিটো খাই দিম মই অতিজিটো আছিলে ন টেষ্টটো বহুত ধুনীয়া হৈছে পেনত বনোৱাটো ভাল লাগে ন একজেক্ট মানে বাৰ্বিকিউ টাইপ নহ'লেও টেষ্টটো বহুত ভাল লাগিছে মানে যিটো বনাই পেলাই যিটো ছেটিছফেকশ্যন লাগিছিলে সেইটো পোৱা যায় খাই পেলাই তো আপোনালোকেতো নিশ্চয় ট্ৰাই কৰিব খুব ভাল পাব খাবলৈ আৰু জনাব আমাক আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত জনাব কেনেকুৱা পালে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কমেণ্টত জনাব নেক্সট আৰু কি ৰেচিপি চাব বিচাৰে বাৰপা এণ্ড বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে এণ্ড থেংক ইউ চাই থাকিব ফুডমেনিয়া